অলপ লাহে লাহে মই বেছি ভাল পাইছিলোঁ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড তেনেকুৱা অডিটিয়াম বনাই যোৰহাটতে হ'ব লাগে মোৰ নিজৰ জুবিন গাৰ্গ এজন অসুখীয়া মানুহক শ্যামকানু মহন্তৰ এটা দায়িত্ব কিয় নল'লে সিদ্ধাৰ্থ যিটো মেনেজাৰ আছিলে সেই মেনেজাৰৰ দায়িত্ব কিয় নল'লে আমাক লাগে অসমৰ ৰাইজক আবুৱাবলৈ নহ'ব অসমৰ ৰাইজে এটা সম্পদ হেৰুৱাইছে অসমৰ জাতীয় সম্পদ জুবিন গাৰ্গক আমি হেৰুৱাইছোঁ যে জুবিন গাৰ্গক হেৰুৱাই ৰাইজ মৰ্মাহত এই ক্ষেত্ৰত কোনোবাই ৰাজনীতি কৰিলে নহ'ব গতিকে আমি যিটো বিচাৰিছোঁ যে জুবিন গাৰ্গে প্ৰকৃত ন্যায় পাব লাগে যিজনে বেপাৰৰ কাৰণে তেওঁক ব্যৱহাৰ কৰে তেখেতক এৰেষ্ট কৰিব লাগে জেল হাজতলৈ প্ৰেৰণ কৰিব নহ'লে অসম উত্তপ্ত হ'ব এইটো 100%। আমি কাকো নেমানো আমি জুবিন দাক জানো জুবিন দা আমাৰ আৰু জুবিন দা আমাৰ হৈ ৰ'ব
বড়ি করব এই টুকটুক জুবিন গাৰ্গৰ প্ৰতিচ্ছবি সন্ধিপত্ৰণ কৰিছে তেখেতসকলক অনুৰোধ জনাইছোঁ ভিতৰত যাতে ধূপ নজ্বলাই